মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 10 মেথছৰ এক্সাৰসাইজ 5.2 6 নম্বৰৰ পৰা 10 নম্বৰ প্ৰশ্নলৈকে প্ৰশ্নকেইটা সমাধান উলিয়াম। গতিকে ইয়াত 6 নম্বৰ প্ৰশ্ন আছে। 6 নম্বৰ প্ৰশ্নটোত কৈছে যে 11 8 5 2 ... এই সমান্তৰ প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা। এইটো পৰীক্ষা কৰিব দিছে যে -152 এইটো কোনো এটা পদ হ'ব পাৰে নেকি। তেতিয়াহ'লে আমাৰ n ৰ মান পাম। তেতিয়াহ'লে n ৰ মান আমি কি এটা গোটা সংখ্যা পাম, এটা পূৰ্ণ সংখ্যা পাম। গতিকে আমি সেইটো পৰীক্ষা কৰি চাব লাগিব। গতিকে এইটো হ'ল কি আমাৰ এই n ৰ মান। গতিকে ইয়াত সলিউশন ইয়াত আমাৰ কি কি দিয়া আছে। a এর মান আছে আমাৰ কিমান, a এর মানটো হ'ব 11 আৰু b এর মানটো হ'ব b নহয় কি ডিফারেন্সটো কি হ'ব -3 আৰু 8 ৰ পৰা মানে 11 গলে -3 ওলাব। আৰু আমাৰ a n ৰ মান কিমান আছে, a n ৰ মান আছে -150। ইয়াত n ৰ মানটো নাই, n ৰ মানটো উলিয়াব লাগে। গতিকে যদি কোনো এটা পদ হয় -150 তেতিয়াহ'লে n ৰ মান ওলাব। তেতিয়া যদি নহয় তেতিয়াহ'লে তো নোলায়। গতিকে আমি পৰীক্ষা কৰি চাওঁ। সূত্ৰটো বহাই a + n-1 d = an এইটো সূত্ৰ প্ৰয়োগ কৰি আমি চাওঁ। a এর মানটো কিমান 11 প্লাস n ৰ মান নাই 1, ডিফারেন্সটো কিমান, ডিফারেন্সটো আমাৰ আছে -3 ইকুৱেল a n ৰ মান -150। তাৰ পিছত -11 প্লাস -11 এটো 11 মাইনাস নহয় 11 টো যদি আমি হফালে লওঁ তেতিয়াহলে মাইনাস হ'ব। আৰু 3 টো -3 টো পূৰণ হৈ আছে, হফালে গলে কি হ'ব হৰণ হ'ব। গতিকে n-1 ইয়াতে থাকিব -150 লগত -11 আহিব আৰু তলত কিমান থাকিব -3 থাকিব। তাৰ পিছত n-1 এই দুটা যোগ কৰিলে দুটা যোগ কৰিলে কিমান হ'ব -161। গতিকে 3 ৰে আমি হৰণ কৰি চালে কি হয় যে ইয়াত কি হৈছে মাইনাস আৰু মাইনাস ক্যান্সেল, তো 161/3 n-1। গতিকে ইয়াত দেখা যায় আছে 3 16 ৰ ভিতৰত 5 বাৰ হৰণ যায়, 1 বছে 11 ৰ ভিতৰত হৰণ নাযায়। যদি নাযায় ভগ্নাংশত যায় অৰ্থাৎ কি হয় পয়েন্টত ওলাই, তেতিয়াহ'লে কি হ'ব এইটো আমাৰ কোনো এটা পদ হ'ব নোৱাৰে। তেন্তে আমি কি লিখিম যে -150 সংখ্যাটো কি নহয়, সংখ্যাটো কোনো পদ নহয়, কোনো পদ নহয়। তো আমি লিখিলো এইটো এই 6 নম্বৰৰ প্ৰশ্নৰ আনসাৰ আমি পালো। এতিয়া আমি কি কৰিম 7 নম্বৰ প্ৰশ্নৰ আলোচনা কৰিম, সেইটো সমাধান উলিয়াম। 7 নম্বৰ প্ৰশ্নত কৈছে যে এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো কিমান 73 হলে 31তম পদটো নিৰ্ণয় কৰা। কিমান হ'ব 31তম পদটো কিমান হ'ব এইটো উলিয়াব দিছে। গতিকে ইয়াত আমাৰ কি কি দিয়া আছে সলিউশন। ইয়াত আমাৰ দিয়া আছে যে a11 11তম পদটো আমাৰ 38 আৰু আমাৰ কি দিয়া আছে a16 16তম পদটো আমাৰ কিমান 73 দিয়া আছে। আমাৰ কি উলিয়াব লাগে a31 31তম পদটো কি হ'ব সেইটো উলিয়াব লাগে। গতিকে আমি ইয়াতে কি কৰিম a11 পদটোৰ দ্বাৰা আমি কিছু সমাধান উলিয়াম। ইয়াৰ পৰা a11 অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো a + 11 - 1 অৰ্থাৎ a n ৰ মান 11 ইনটু d টো আমাৰ নাই ইয়াতে। গতিকে কিমান হ'ব a11। গতিকে ইয়াত যদি a11 নিলিখি মই ডাইৰেক্ট a11 ৰ মানটো বহাই দিওঁ তেতিয়াহ'লে কিমান হ'ব 38 হ'ব। গতিকে ইয়াত a + 10d 11 ৰ পৰা 1 গলে যে 11 ৰ পৰা 1 গলে 10 থাকিব, d লগত পূৰণ হলে 10d হ'ব।
তাৰপিছত ইয়াত কিমান থাকিব 38 গতিকে এইটো আমি 1 নম্বৰ বুলি 1 নম্বৰ সমীকৰণ বুলি আমি নামকৰণ কৰিলো এতিয়া যদি আমি সেই একেধৰণে কি কৰো 2 নম্বৰ সমীকৰণটো লও মানে এইটো যদি লও তেতিয়ালে a প্লাস কি হ'ব 16 বিয়োগ 1 d ইকুৱেল কিমান হ'ব 73 হ'ব গতি ইয়াত a প্লাস 15 d ইকুৱেল 73 এটো আমি 2 নম্বৰ সমীকৰণ বুলি আমি নাম দিলো ইয়াতে তো 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ যদি আমি কি কৰো বিয়োগ কৰো ইয়াতে যে 2 নম্বৰ সমীকৰণ বিয়োগ 1 নম্বৰ সমীকৰণ তো 1 নম্বৰ 2 নম্বৰটো কি দেই আছে a plus 15d equal 73 আৰু আনটো কি দি আছে a plus 10d equal 38 এই দুটা যদি বিয়োগ করা হয় তেতিয়াহলে a আৰু a ক্যান্সেল যাব তো 15d এর পৰা 10d বাদ দিলে 5d থাকিব আৰু ইয়াত 73 এর পৰা 38 বাদ গলে তো 13 পৰা 8 গলে 5 ইয়া 6 পৰা 3 গলে 3 থাকিব গতিকে 35 হ'ব এতিয়া d এর মান কিমান হ'ব ইয়াতে 5 35 এর ভিতৰত 7 বাৰ হৰণ যাব গতিকে d এর মান আমি কিমান পাম d এর মান পাম 7 এতিয়া d এর মান পাইছো কিন্তু আমাৰ কি এই 31তম পদটো উলিয়াবলৈ হলে আমাৰ এর মানৰ প্ৰয়োজন আছে তেতিয়াহলে এর মান আমি কেনেকৈ পাম d এর মানটো আমি যদি 1 নম্বৰ সমীকৰণত বহাই দিও তেতিয়াহলে আমি কি এর মানটো পাম তাহলে 1 নম্বৰ সমীকৰণটো উলাই লও তাৰ পৰা এর মানটো উলাই লও গতি ইয়াত যদি আমি কি কৰো ইয়াত আমাৰ লিখিব লাগিব d এর মান 1 নং সমীকৰণত বহুৱাই তো হেতু কি আছিল a plus 10 d equal 38 আছিল গতিকে a plus 10 into d এর মান হল 7 equal 38 তাৰ পিছত a 7 10 গুণে কিমান হ'ব 70 হ'ব গলে কি হ'ব মাইনাস হ'ব তে -70 গতিকে ইয়াৰ পৰা যদি আমি মান উলাও 70 এর পৰা আমাৰ 38 বাদ দিব লাগে তো 10 এর পৰা 8 গলে 2 6 এর পৰা 3 গলে 3 32 গতিকে ইয়াত -32 হ'ব এর মানটো পালো এর মান কিমান পালো -32 পালো এতিয়া আমি কি 31তম পদটো উলিয়াব পাৰিম গতিকে এখিনি মছি লও তেতিয়াহলে 31তম পদটো উলিয়াবলৈ হলে আমাৰ সূত্ৰটো কি হ'ব a 31 equal a plus 31 minus অর্থাৎ সূত্রটো আমি বহাই লও 31 minus 1 ডিফারেন্স তো আমি এর মানও বহাই দিব পাৰো এর মানটো কিমান আছিল এর মানটো পালো -32 আৰু d এর মানটো পাইছো কিমান 7 গতিকে ইয়াত -32 31 এর পৰা যদি 1 বাদ যায় 30 থাকিব তেতিয়াহলে 7 ইয়াত পূৰণ তো -32 প্লাস 7 3 গুণে 21 210 তো 210 এর পৰা যদি 32 বাদ দিয়া যায় 32 বাদ দিলে কিমান থাকিব 10 এর পৰা 2 গলে 8 ইয়াত শূন্য ৰল 20 এর পৰা 3 গলে 17 গতিকে 178 হ'ব আমাৰ 31তম পদটো 31তম পদটো আমি এটা পালো 178 গতিকে 7 নম্বৰ আনসাৰৰ সমাধান কি প্ৰশ্নটোৰ সমাধান পালো এতিয়া আমি 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি তো 8 নম্বৰ প্ৰশ্নটোত কৈছে এটা সমান্তৰাল প্ৰগতিত 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু হেক পদটো কিমান 106 29তম পদটো নিৰ্ণয় কৰিব লাগে গতি ইয়াত সলিউশন ইয়াত কি আছে ইয়াত আমাৰ তৃতীয়তম পদটো মুঠ পদ কিমান আছে n = 50 মুঠ 50টা পদ আছে আৰু যাৰ তৃতীয় পদটো অৰ্থাৎ a3 ইকুৱেল কিমান আছে 12 আৰু কি আছে হেক পদটো অৰ্থাৎ an ইকুৱেল কিমান আছে 106 গতি এইকেইটা দিয়া আছে আমাৰ ইয়াত 29তম পদটো নিৰ্ণয় কৰিব লাগে এটো উলিয়াব লাগে গতিকে ইয়াৰ পৰা আমি আগত কি কৰিম এই দুটা সূত্ৰ ব্যৱহাৰ কৰি আগত a আৰু d এর মান উলিয়াব লাগে তো a আৰু d এর মান উলিয়াই লও তো প্ৰথমতে কি কৰিব লাগিব আমি a3 এর সূত্ৰটো বহাম আমি a n এর সূত্ৰ বহাব পাৰো প্ৰথমতে গতিকে a n এর সূত্ৰ বহালে a plus n minus 1 equal into d equal a n ইয়াত এর মানটো নাই
এনৰ মান 50 বিয়োগ 1 মুঠ 50টা পদ আছে তাৰ পিছত ডিফাৰেন্সটো নাই ডি এ এনৰ মান হল 106 তাৰ পিছত ইয়াৰ পৰা a প্লাস 50 ৰ পৰা 1 গলে 49 ডি হ'ব ইকুৱেল 106 এইটোক আমি 1 নম্বৰ সমীকৰণ বুলি নাম দিলো এটা a3 যেটো আছিল হেতু উলিয়াম তে a প্লাস 3 minus 1 d equal a3 মান আছে 12 গতিকে ইয়াৰ পৰা a plus twice d equal 12 হ'ব গতিকে এটো হ'ব আমাৰ কি 2 নম্বৰ সমীকৰণ তো 2 নম্বৰ এটা যদি আমি কি কৰো 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণৰ বিয়োগ কৰো তেতিয়ালে কি হ'ব a plus 49d equal 106 আৰু a plus 2d equal 12 এটো যদি আমি মাইনাস কৰো তেতিয়ালে কিমান পাম ইয়াত a আৰু a ক্যান্সেল হ'ব 49d ৰ পৰা 2d বাদ দিলে কিমান থাকিব 47d থাকিব ইয়াত কিমান থাকিব ইয়াত থাকিব 6 ৰ পৰা 2 গলে 4 10 ৰ পৰা 1 গলে 9 94 গতিকে 47 94 ৰ ভিতৰত কিমান বাৰ হন যায় দুবাৰ যাব গতিকে d ৰ মান আমি কিমান পালো 2 পালো এতিয়া যদি আমি কি কৰো d ৰ মান পাইছো তে d ৰ মানটো যদি 1 নম্বৰ সমীকৰণত বা 2 নম্বৰ সমীকৰণত বহাই দিও তেতিয়ালে আমি কি এৰ মানটো পাম তেতিয়ালে আমি কি কৰিম আগত এর মানটো উলিয়াই লও ইয়াত আমি d ৰ মানটো কিমান পালো d ৰ মান আমি 2 পালো তাৰ পিছত আমাৰ এর মানৰ প্ৰয়োজন আছে গতিকে d ৰ মান 2 নং সমীকৰণত বহুৱাই 2 নং সমীকৰণটো কি আছিল a plus 2d d means d ৰ মান হল 2 ইকুৱেল কিমান 12 গতিকে ইয়াত a = 2 দুগুণে 4 4 হওফালে গলে কি হ'ব বিয়োগ হ'ব গতিকে আমি কি 12 বিয়োগ 4 হ'ব গতিকে ইয়াত এর মান আমি কিমান পাম 8 পাম গতিকে এর মান পালো তেতিয়াহলে আমি এতিয়া কি 29 তম পদটো নিৰ্ণয় কৰিব পাৰি গতিকে 29 তম পদটো আমি নিৰ্ণয় কৰিম এতিয়া এর মানটো কিমান পালো 8 পালো তাৰপিছত আমি কি 29 তম পদটো নিৰ্ণয় কৰিম তে a29 a plus n minus 1 d সূত্ৰটো বহাই দিলু তে এর মানটো পাইছো আমি কিমান 8 প্লাস n ৰ মান কিমান 29 দিয়া আছে তো -1 যেহেতু 29 তম পদ d ৰ মান কিমান আছে d ৰ মান আমি 2 পাইছো তে 8 যোগ 29 ৰ পৰা 1 গলে 28 28 দুগুণে কিমান হ'ব 8 যোগ 28 দুগুণে 56 হ'ব তেতিয়ালে 8 যোগ কৰিলে কিমান হয় 64 হ'ব তেতিয়ালে আমি 29 তম পদটো কিমান পালো 64 পালো এতিয়া এই 8 নম্বৰ প্ৰশ্নৰ সমাধান পালো এতিয়া আমি 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম তো 9 নম্বৰ প্ৰশ্নটোত কৈছে যদি এটা সমান্তর প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে কি হয় 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব গতিকে ইয়াত তৃতীয় আৰু নৱম পদ দুটা দিয়া আছে কোনটো পদ কি হৈছে কোনটো পদ শূন্য হ'ব গতিকে সলিউশন ইয়াত a3 কিমান আছে a3 আছে 4 আৰু a9 কিমান আছে -8 গতিকে আমাৰ কি কৰিব লাগিব a n ৰ মান 0 আছে কোনটো পদ শূন্য হ'ব তেতিয়ালে a n ৰ মান 0 তেতিয়া ইয়াত n ৰ মান উলিয়াব লাগে আৰু কি কৈছে a আৰু d এইকেইটা পদ আমি উলিয়াব লাগিব গতিকে ইয়াক কি কৰিম a3 ৰ সূত্ৰটো বহাই দিলে যদি কি কৰো a3 ইকুৱেল a plus 3 minus 1 d গতিকে ইয়াত a3 মানটো হল 4 তে 4 বহাই দিও a plus ইয়াত কি হ'ব 2d হ'ব গতিকে এটো যদি আমি 1 নম্বৰ সমীকৰণ বুলি নামকৰণ কৰো আৰু 2 নম্বৰটো কি আছিল a9 a9 ৰ সূত্ৰটো আমি কি পালো a plus 9 বিয়োগ 1 d গতিকে a9 ৰ মান দি আছে আমাৰ কিমান -8 গতিকে a plus 8d গতিকে এটো কি কৰিম আমি এটো 2 নম্বৰ সমীকৰণ বুলি নামকৰণ কৰিম এতিয়া 2 নম্বৰ সমীকৰণ বিয়োগ 1 নম্বৰ সমীকৰণ তেতিয়ালে কি হ'ব যে 2 নম্বৰটো কি হল -8 ইকুৱেল a plus 8d তাৰ পিছত কি আছে 1 নম্বৰটো আছিল কি 4 ইকুৱেল a plus 2d এতিয়া যদি মাইনাস কৰা হয় তেতিয়ালে এটো মাইনাস হ'ব তো -12 হ'ব ইয়াতে
ইয়াত a আৰু a কেনসেল যাব ইয়াত কিমান থাকিব ইয়াত 6d থাকিব তেতিয়ালে 6 ইয়াত হৰণ কিমান বাৰ যাব দুবাৰ যাব গতি d ৰ মান আমি কিমান পালো -2 পালো d ৰ মান কিমান পাইছো -2 যদি d ৰ মান পাইছো তেতিয়া d ৰ মানটো যদি আমি কি কৰো 1 নম্বৰ সমীকৰণটোত বহাই দিও তেতিয়ালে আমি কি পাম a ৰ মানটো পাম তেতিয়ালে আমাৰ লিখিব লাগিব ইয়াতে d ৰ মান 1 নং সমীকৰণত বহুৱাই 1 নংত বহুৱাই 1 নম্বৰ সমীকৰণটো কি আছিল যে 4 = a + 2d d means কিমান পাইছো -2 পাইছো তেতিয়া হলে 4 = a + -2 দুগুণে 4 4 যদি এইফালে আহে কি হ'ব যোগ হ'ব গতিকে a ৰ মান আমি কিমান পাম 8 পাম তে a আৰু d দুটাৰ মান আমি পালো a ৰ মান 8 পালো আৰু d ৰ মান -2 পালো গতিকে এতিয়া আমি কি কৰিব পাৰিম এই কোনটো পথ শূন্য হ'ব সেই পথটো আমি উলিয়াব পাৰিম গতিকে আমি এই সূত্ৰটো বহাই দিও a n = a + n - 1d তো ইয়াৰ পৰা a n ৰ মান আমি কি কৰিম 0 লিখিম a ৰ মান আমি কিমান পাইছো -2 পাইছো আৰু সৰি a ৰ মান 8 পাইছো আৰু n ৰ মান 2 উলিয়াব লাগে 1 ডিফাৰেন্সটো আমাৰ কিমান ডিফাৰেন্সটো হল আমাৰ -2 গতিকে 8 টো যদি এইফালে আহে তেতিয়ালে -8 হ'ব গতিকে ইয়াত কি হ'ব n - 1 আৰু -2 যদি এইফালে আহে কি হ'ব হৰণ হ'ব গতিকে কি থাকিব মাইনাস মাইনাস কেনসেল 2 8 ৰ ভিতৰত 4 বাৰ হৰণ যাব এতিয়া ইয়াত কিমান থাকিব n - 1 -1 এইফালে আহিলে কি হ'ব প্লাস হ'ব গতিকে 4 + 1 কিমান হ'ব 5 হ'ব গতিকে n ৰ মান আমি কিমান পালো 5 পালো তেতিয়ালে আমি লিখিব পাৰি যে পঞ্চম পদটো অৰ্থাৎ 5 নম্বৰ পঞ্চম পদটো কি হ'ব আমাৰ পাঁচম পদটো শূন্য হ'ব গতিকে আমি 9 নম্বৰ প্ৰশ্নৰ সমাধান পালো এতিয়া আমি 10 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম ইয়াত 10 নম্বৰ প্ৰশ্নত কৈছে এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা 10 নম্বৰ প্ৰশ্নত এটো কৈছে তেতিয়ালে ইয়াত প্ৰশ্নত কৈছে 17তম পদটো কি 10তম পদটোতকৈ কিমান ডাঙৰ 7 ডাঙৰ তেতিয়ালে আমাৰ ইয়াত কি কৰিব পাৰো 17তম পদটো কি হ'ব a17 মাইনাস কি কৰিব পাৰি a10 তো a17 ৰ পৰা a10 যদি মাইনাস কৰো তেতিয়ালে কি ওলাব 7 ওলাব কাৰণ আমাৰ পাৰ্থক্যটো কিমান দিছে 7 দিছে তে 17তম পদটোত 10তম পদতকৈ কিমান ডাঙৰ হ'ব লাগিব 7 ডাঙৰ হ'ব লাগিব তেতিয়ালে 17তম পদৰ পৰা যদি 10তম পদ বাদ দিও তেতিয়ালে কিমান 7 থাকিব লাগিব গতিকে ইয়াত এই 17তম পদৰ সূত্ৰটো কি হ'ব a + 16d আৰু এইটোত কি হ'ব মাইনাস a + 9d এটো হ'ব সূত্ৰ গতিকে ইকুৱেল 7 গতিকে ইয়াত কি হ'ব a + 16d মাইনাস d পূৰণ কৰি লিখিব -a - 9d = 7 গতিকে ইয়াত -a ইয়াত +a কেনসেল হল তো 16 d ৰ পৰা যদি 9টা d বাদ দিয়া যায় তেতিয়ালে 7d থাকিব 7d = 7 তেতিয়া 7 আৰু 7 কেনসেল কৰিলে কি হ'ব d ৰ মান 1 ওলাব গতিকে d ৰ মানটো আমি পালো ইয়াত আমাক কি কৈছিলে সাধাৰণ অন্তৰটো নিৰ্ণয় কৰা গতিকে আমি সাধাৰণ অন্তৰটো পালো ইয়াত আমাক d2 উলিয়াব দিছিলে গতিকে d ৰ মান কিমান পালো 1 পালো গতিকে আজিলৈকে ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি আৰু পৰৱৰ্তী ভিডিওবোৰ পাব বিচাৰে অৰ্থাৎ এই চেপ্টাৰৰ আৰু কি আছে পৰৱৰ্তী প্ৰশ্নবিলাকৰ সমাধান আপোনালোকে পাব বিচাৰে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো দবাই তাত অল অপচনটো ক্লিক কৰি ৰাখক যাতে আমাৰ এই পৰৱৰ্তী ভিডিওবোৰ আপোনালোকে চাব পাৰে ধন্যবাদ